নমস্কাৰ দৰ্শকসকল, আজি আমি বনাবলৈ গৈ আছোঁ আলু ভাজি। তো আহক চাওঁ কেনেকৈ বনায়। তো আলুখিনি বাগাবলিটো ওলাই লৈছোঁ। তাৰপাছত ইয়াতে আছে আমাৰ জিৰা, নিমখ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, হালধি পাউডাৰ, তাৰপিছত আৰু জলকীয়া। তাৰপাছত এতিয়া আমি ভাজিম। কেৰাহীটো গৰম হৈছে, এতিয়া আমি তেল ঢালি দিম ইয়াতে। এতিয়া তেলটো গৰম হোৱা দিম অলপমান ধুনীয়াকৈ। তেলটো গৰম হৈ গৈছে। এতিয়া আমি এই বস্তুখিনি সামগ্ৰীখিনি দি দিম ইয়াতে এটা এটা কৰি আস্তে আস্তে। প্ৰথমতে যাব জিৰা, এই জিৰাখিনি গ'ল। তাৰপাছত দিম আমি এটা শুকান ৰঙা জলকীয়া, নিমখ তেলৰ লগতে দিলে ভাল এইটো হয়। তো এতিয়া আমি এইখিনি ইয়াতে দি দিম, তেলত দি দিম। বহুত বেছি ভাজিব নালাগে, কাৰণ অলৰেডি আমাৰ আলুকেইটা সিজোৱা আছে। তো এতিয়া আমি জিৰা ধনিয়া পাউডাৰখিনি দি দিম। এয়া হ'ল ধনিয়া পাউডাৰ, এতিয়া দিম আমি জিৰা পাউডাৰ। তাৰপিছত আমি দিম হালধি। তো এইখিনি দিয়া হোৱাৰ পাছত আমি ধুনীয়াকৈ এইখিনি মিক্স কৰি দিম। আৰু এই জলকীয়াটো আমি ভাঙি দিম ইয়াতে, হাতেৰে আৰামছে এনেকৈ ভাঙি দিম। এইটো হৈ দিম যাতে জলকীয়াটো লাগে ধুনীয়া কৰি। এইটো আমি জাষ্ট স্মেলৰ কাৰণে, এই জলকীয়াটো জাষ্ট স্মেল এটা অহাৰ কাৰণে দিছোঁ। আৰু বাকী যিটো এতিয়া ভাঙি দিলোঁ, তেতিয়া সেইটো মানে অলপমান জলকীয়া হয় যাতে, সেইকাৰণে দিয়া হৈছে। তো বাছ অলপ পাছত হৈয়ে যাব আৰু সোনকালে, কাৰণ আমাৰ অলৰেডি আলুকেইটা বইল হৈ আছে, সিজোৱা আছে। এতিয়া অলপমান টাইম আমি ইয়াতে ঢাকনি দি দিম। ঢাকনিখন দি দিওঁ ইয়াতে। কম জুইত ভাজি আছোঁ, এইটো প্ৰায় হৈয়ে গৈছে আৰু। এতিয়া আমি ইয়াতে দুটামান বস্তু দিম। এইটো হ'ল নেমু আৰু নৰসিংহৰ পাত। নৰসিংহৰ পাতটো এইকাৰণে দিম জাষ্ট যাতে ধুনীয়া স্মেল আহে। এইখিনি মই ইয়াতে দি দিম ধুনীয়াকৈ। তাৰপাছত এইটো অলপ মিক্স কৰি ল'ম। এতিয়া মিক্স কৰি দিম। মিক্স হৈ গৈছে। ইয়াৰ পাছত আমি দিম নেমুটো দিলে ইয়াতে ধুনীয়া এটা টেষ্ট আহে, ফ্লেভাৰ আহে। তো সেইকাৰণে আমি নেমুটো দি দিম ইয়াতে। বহুত বেছি নিদিওঁ, নহ'লে টেঙা হৈ যাব একদম। তো বাছ হৈ গৈছে আলু এইখিনি। এতিয়া মই এখন প্লেটত ধুনীয়াকৈ ওলাই লওঁ। তো এয়া চব আলু ভাজি হৈ গ'ল। তো আপোনালোকেও ঘৰত ট্ৰাই কৰি চাবচোন এবাৰ। যদি ভাল লাগে প্লিজ কমেণ্ট দিব দেই।